কৃষ্ণ তোৰাই সকল চাওক মই ক'ত আছোঁ চাওক এইকেইখন বিল্ডিঙত কিমান যে মানুহ থাকিব ভাবিলে মাথা গৰম আৰু এইখন গছ ধুনীয়া লাগিছে কালাৰটো ৱাও এইটো বিল্ডিঙত আমি কাম কৰোঁ মানে তো ইয়াতে আৰু চাই থাকক আৰু দেখাই আছোঁ তো ৰাইজসকল মই আছোঁ বৰ্তমান অসম মেঘালয় বৰ্ডাৰত বুজা পাইছে এইখন যে পাহাৰ দেখা পাইছে এইখন পাহাৰ হৈছে মেঘালয় বুজা পাইছে অকণমান যদি এই চাইডত আমি আহোঁ এতিয়া হ'ল অসম তো এইফালে আছে মেঘালয় বজাৰ এইফালে আছে অসম বজাৰ তো দুয়োটাতে আমি বজাৰ কৰিব পাৰোঁ আৰু বৰ্তমান বুজা পাইছে তো এইখিনি জেগা হ'লে আমি কাম কৰা ঠাই ইয়াত আমি কাম কৰোঁ বুজা পাইছে মানে ইয়াত মানে মিলি আমি তলতহে কাম কৰোঁ দে এইটো চাপডালে ইয়াত চাটাৰিং মিস্ত্ৰীয়ে কাম কৰে আমি তলত প্লাষ্টাৰ কৰোঁ গাঁথনি কৰোঁ বুজা পাইছে তো ওপৰত আছোঁ কাপোৰ চাপোৰ চুকা দিছে দেখিছে নে কাম চাই নাৰিকল গছ কি ধুনীয়া আম গছ আছে কঁঠাল গছ আছে ইফালে তাৰ তো আমি যাম আজি বশিষ্ঠ মন্দিৰ বুজা পাইছে কি কয় বশিষ্ঠ মন্দিৰ বহুত ফেমাছ মন্দিৰ হয় ইয়াৰে তো তাত নেকি এখন নিজৰা আছে পাহাৰৰ পৰা বৈছে কিবা এনেকুৱা কিবা কিবি হিষ্টৰী আছে আৰু যিখিনি যালে গম পাম নিশ্চয় আপোনালোকক দেখাব পাৰিম তো যিখিনি হওক তো এদি এনেকৈ যাই কিনে এনেকৈ যাব লাগিব তাৰ পাছতে পাম মন্দিৰটো তো বহুত ফেমাছ মন্দিৰ শুনা পাওঁ মতে তো যিখিনি হওক এইখন ঘৰ মোৰ যা লাগছে সঁচাকৈ কিবা গুৱাহাটীত মানে অকণমান মাটি মানে বেলেগ নাৰাখে আৰু য'তে ত'তে বিল্ডিং আৰু তো চাই থাকক আগলৈ যাই আছোঁ তো এইটো আৰু বিল্ডিং ভাল লাগছে আৰু তো যাই আছোঁ আৰু আগত নে কি তো ব'লক মোৰ লগত তো আমি মন্দিৰত যাই আছোঁ এতিয়া এখন পিলপিলি দিছোঁ মানে কথা হ'ল কি মেইন গুৱাহাটীৰ পৰা আমি অলপ ভিতৰত আছোঁ অলপ মানে ভালেই ভিতৰত আছোঁ তো মেঘালয়ৰ কাষতে আছোঁ আমি অকণমান পাহাৰ ছাইডত গ'লে মেঘালয় পাব বুজি পাইছেনে তো মেঘালয় মানুহ এইফালে আহে এইফালে মানুহ এইফালে যায় এনেকৈ আছোঁ আৰু তো আগলৈ যাই আছোঁ মন্দিৰত তো বশিষ্ঠ মন্দিৰ বুলি কয় বহুত ফেমাছ মন্দিৰ শুনা পোৱা মতে তো জীৱনত যোৱা নাই আজি প্ৰথমবাৰ যাই আছোঁ তো যি দেখাব পাৰোঁ দেখাম তো আমি ফাইনেলি আহি পালোঁ এইখিনি ঠাইত গাড়ী পাৰ্কিং কৰে তো এই আগত যাব লাগিব আমাক মন্দিৰখন পাবলৈ হ'লে তো এইখিনি জেগাতে গাড়ী পাৰ্কিং কৰে তো চাই দেখক তো বান্দৰ কিন্তু টামান আছে এইফালে বান্দৰ এইটো এতিয়া চাহ পানী তো মেইনলি ভয় লাগে বান্দৰ বহুত আছে ইয়াত তো চাই দেখক তথাপি যাবলৈ চেষ্টা কৰিম তো আমি মন্দিৰত যাই আছোঁ এতিয়া মেইনলি ভয় লাগি আছে অলপ ৰাস্তা মাৰিছোঁ কেনেকৈ বা কি ধৰ কেনেকৈ সোমাই নাপাওঁ এইফালে মেইনলি মন্দিৰ আচল কথা হ'ল মেইনলি আমি ভিতৰত যাব নোৱাৰিম মানে নিৰামিষ খাব লাগিছিল আচলতে আমি নিৰামিষ খোৱা নাই তো কি হয় নাজানো তো আমি পিছফালে ঘূৰি আছোঁ বৰ্তমান ইফালে চাইখন ভগৱান কি নহওক ক্ষমা কৰিব পানীটো ইমান চাফা নহয় মানে কেনেকৈ ইমান চাফা তো কি নহওক ভাল লাগছে মন্দিৰত আহি কিনে বান্দৰ টামান নাই ইয়াত বান্দৰ টামান আমাৰ মেইনলি প্ৰব্লেম হ'ল কি গম পাই না গোটেইকেইটা লং পেণ্ট জিন্স ষ্টাইল কৰি আছে কিন্তু আমি তেতিয়া চাম হাফ পেণ্ট পিন্ধি আছোঁ এইটোও হাফ পেণ্ট ময়ো হাফ পেণ্ট এটা বেয়া খবৰ আমি মানে ভিতৰত যাব নোৱাৰিম মানে মেইনলি আমি নিৰামিষ খোৱা নাই তো নিজকে অলপমান ভয় অনুভৱ হয় তো সেইকাৰণে নাযাওঁ আৰু তো বাহিৰে পাছিলা ছাইডতে আমি দেখাই আছোঁ পিছফালেদি যিখিনি হওক এইখন হ'ল বশিষ্ঠ মন্দিৰ হয় য'ত গণেশ আৰু মা দুৰ্গা এনেকুৱা আছে চাওক ভিডিঅ'টো তো এইখন মন্দিৰ মানে মেঘালয় আৰু অসমৰ কাষত মানে বৰ্ডাৰত চাই ধৰক কিন্তু পানী ইমান চাফা নহয় পানীখিনি ইমান লেতেৰা হয় কিবা নাজানো তো আপোনালোকে চাওক এইটো পানীখিনি ইমান চাফা নাই এনেই ভালে ঠাণ্ডা বহুত ঠাণ্ডা মাছ তো গাইজ পিছফালে আছে আমাৰ বশিষ্ঠ মন্দিৰ তো আমি বৰ্তমান মন্দিৰত আছোঁ
পানীখন ইমান চোপা নাই তথাপি ভালে মানে ঠাণ্ডা বহুত ঠাণ্ডা পানীখন বঢ়িয়া পানী তো এইফালে আছে আমাৰ মেইন মন্দিৰ তো এইফালে মানুহখিনি বহুত আহিছে তো এয়া ভিতৰত যাব লাগিলে যাব গ'লে ভাল লাগিল মানে তো মন্দিৰখন চালোঁ যিখিনি চালোঁ ভালে চালোঁ তো আমি এতিয়া যাই আছোঁ বাহিৰ চাইড তো মেইনলি আমি বাহিৰ চাইডত এইকাৰণে যাই আছোঁ তো আমি ভিতৰৰ চাইডে সোমোৱা নাই কাৰণ আমি নিৰামিষ খোৱা নাই তো সেইকাৰণে তো এইবাৰ আমি যাই আছোঁ বাহিৰ চাইড এবাৰ ভোলেনাথৰ মন্দিৰ আছে আৰু এইফালে আমি ভিতৰত সোমাবলৈ ভাল লাগে গাইজ যিখিনি দেখাব পাৰিলোঁ আৰু মানে ভিতৰত যাব পৰা নাই নিৰামিষ খালে যাব পাৰিলোঁ হয় তো এইখিনি আৰু তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অকণমান আছে অলপমান দেখাই চাওক কিন্তু মেইনলি বান্দৰৰ ইমান বান্দৰ এইখন মন্দিৰ এইকাৰণে ফেমাছ থাকে বহুত বান্দৰ আছে ইয়াত তো বান্দৰে মানে চাৰিওফালে য'তে যাবে তাতে বান্দৰে তো এখন মানে এইফালে কাঁহী এইফালে মানে এই চাইডত মানে ফুল আছে চাকি আছে তো ধূপ যিকোনো এইফালে পোৱা যায় এইফালে দোকান আছে এইফালে জিৰণি একটা ঘৰ আছে আমি মন্দিৰৰ পৰা আহিলোঁ কিন্তু আমি খাৱা আছে তামোল মন্দিৰখনৰ কাষত মানে চাৰিওফালে বান্দৰে বনাই আহিছে বান্দৰ এইটো বান্দৰ যায় এইবাৰ কিন্তু মোক ভাল লাগছে চাৰিওফালে গাড়ী তো আমি এতিয়া ৰুমত যাব ওলালোঁ চালোঁ মন্দিৰ আপোনালোকক যি পাৰোঁ দেখালোঁ তো ৰুমত যাওঁ বহুত ভাগৰি আহিছোঁ মানে তো চব ব্লক যদি মন্দিৰত অহা এইখন গেটেৰে সোমাব লাগিব যোৱাৰ সময়তো এদিও যাব পাৰে আৰু বেলেগ চাইডেদিও যাব পাৰে তো চাই থাকক এতিয়া যাই আছোঁ আমি ৰুমত তো গাইজ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছিলোঁ তো ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব তো ইমান এটা ভিডিঅ' বনাওঁ আমাৰ এক্সপিৰিয়েঞ্চ নাই তথাপি বনাইছোঁ আপোনালোকে মন্দিৰখন দেখাইছোঁ তো এইখিনিতে আমি কাম কৰোঁ তো এইবিলাক বিল্ডিং চাওক তো আজিলৈ বাই বাই